কিবা এটা হ'ব আপোনালোকক দেখুৱাম এইটো খালি এতিয়া এইটো ছাৰপ্ৰাইজ মানে আজি কিবা এটা হ'ব সেইকাৰণে এতিয়া এয়া ধুনু মাহীয়ে বনাইছে স্পেচিয়েল পোলাও হয়নে কি পোলাও এগ পোলাও বনাইছে আৰু এইফালে মটন বনি আছে গোসাঁই কোনটো এইফালে অগি মামা কোনটো অগি মামা কোনটো ভিডিঅ'টো আৰম্ভ কৰিলোৱে যেতিয়া আপোনালোকক ছাৰপ্ৰাইজটো কৈ দিওঁ আজি মানে মোৰ ডান্স স্কুলৰ প্ৰতিষ্ঠা দিৱস আছে চতুৰ্থ বাৰ্ষিক তাৰে আয়োজন কৰি আছিলোঁ ডাঙৰকৈ নাই পতা অনুষ্ঠুপীয়াকৈ পাতিছোঁ সৰুকৈ পাতিছোঁ তাতে মোৰ ডান্স স্কুলখন অপেনিং কৰিছিলোঁ 2019 চনৰ 1 ছেপ্টেম্বৰত আজি 3 তাৰিখ 3 ছেপ্টেম্বৰ আচলতে মোৰ প্ৰতিষ্ঠা দিৱস আছিলে 1 ছেপ্টেম্বৰত কিন্তু মই আজি পাতিছোঁ আজি 3 তাৰিখ কাৰণ সেইটো শুকুৰবাৰ পৰিলে 1 তাৰিখটো শুকুৰবাৰ পৰিলে খোলাবাৰ পৰিলে সেইটো কাৰণে মই মানে 3 ছেপ্টেম্বৰত এবাৰ পাতিছোঁ এইখন হৈছে মোৰ স্কুলৰ বেনাৰ ইয়াত কোনোবা যদি ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে নটৰাজ কলা কেন্দ্ৰত শিকিবলৈ বিচাৰে ইয়াতে মোৰ কণ্টেক্ট নাম্বাৰটো দিয়া আছে ইয়াৰ পৰা মোক কল কৰিব তেতিয়া গোটেইখিনি গম পাব মই গোটেই ডিটেইলছত কৈ দিম এবাৰ প্ৰতিষ্ঠা দিৱসত সুন্দৰ বক্তব্য আগবঢ়াই আছিলে আমাৰ মনত আছে আৰু আমাৰ শুভাকাংক্ষী আজি হঠাতে আহি আমাৰ মাজত উপস্থিত হ'ল আমাৰ সৌভাগ্য আমি প্ৰতিষ্ঠা দিৱস পালন কৰিবলৈ লোৱা আগমুহূৰ্ততে আকৌ হঠাৎ আহি আমাৰ পেহা বা আৰু ভিনদেউ ওলালেহি লগতে অকণমানি টিকলু দুটা ইমান ভাল লাগিলে আৰু ভালেই হ'ল আচলতে আমাৰো সৌভাগ্য খুব ভাল লাগিলে পেহায়ো দুআষাৰমান ক'লে বায়েও ক'লে ভিনদেউও ক'লে বৰ ধুনীয়াকৈ ক'লে প্ৰতিষ্ঠা কৰা দিনৰ পৰা আজি 4 বছৰ অতিক্ৰম কৰিছে মই আগতে দুবাৰ আহিছোঁ যে এই অনুষ্ঠানৰ যোগেদি ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈছে আমাৰ অনুষ্ঠানৰ প্ৰতিষ্ঠাপকসকল ধন্যবাদ যেহেতু আমাৰ এই কলা কেন্দ্ৰটোত আমাৰ দুটা বস্তু শিকোৱা হয় সত্ৰীয়া নৃত্যও শিকায় সৃষ্টিশীল নৃত্যও শিকায় আৰু মাজে মাজে হয়তো আপোনালোকে আমি দেখিছোঁ বিয়া নাম দিহা নাম এইবিলাকৰো
চৰ্চা চলিছে আৰু বৰগীতৰো অনুষ্ঠান হয়। কিন্তু আজিকালি আগতে আমি যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া আমি ধৰা সেইবিলাক বস্তু আছেই, কিন্তু মই চুমকি বা তুমি আমাকো ইয়াৰ লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ নিজৰ সাংসাৰিক ব্যস্ততাৰ মাজত লাগি থকাৰ পিছতো আজি যে এই কলাকেন্দ্ৰটোৰ লগত চলাই নিব পাৰিছে তাৰ কাৰণে তেওঁক মই অভিনন্দন জনাইছোঁ। আৰু ভৱিষ্যতে ইয়াৰ আৰু বহুত ভাল হ'ল ইয়াত আৰু বহুত ল'ৰা ছোৱালীয়ে আমি শিক্ষা গ্ৰহণ কৰক। সেই ৰূপতী যাই যাই দুকাষত ধাননি কপাই কপালত সূৰুজ জ্বলাই কোন সেই ৰূপতী যায়, কোন সেই ৰূপতী যাই যাই দুকাষত ধাননি কপাই কপালত সূৰুজ জ্বলাই। কিন্তু এতিয়াও মোৰ এনেকুৱা এটা কোনো মানে অপশ্যন নাই যে মোৰ ঘৰখন এৰি মই থিয়েটাৰলৈ যাম বা থিয়েটাৰ মোৰ যাবলৈ মন যায়, কিন্তু মোৰ যাব নোৱাৰোঁ মানুহৰ পৰিস্থিতি অৱলম্বী। মোৰ ৱাইফে বহুত কষ্ট কৰি পেলাই মোৰ স্কুলখন মানে ধৰি ৰাখিছে। মই দেওবাৰে ছুটি পাওঁ অফিচৰ পৰা, সেই দেওবাৰটো মই ঘৰত নাথাকোঁ। এতিয়া এটা দুটা ষ্টুডেণ্ট হ'লেও মই মানুহজনীক মই গোলাঘাটৰ পৰা ইয়ালৈ লৈ আছোঁ। মই মাত্ৰ এটা দিনেই ছুটি পাওঁ, বাকীটো মই গোটেই সপ্তাহটো মই ছুটি নাপাওঁ। এটা দিনটো মোৰ ঘৰত থাকিব মন যায়, কিন্তু মই ঘৰত নাথাকোঁ কিয়? কাৰণ এই স্কুলখন বন্ধ। চ' বহুত কষ্ট, কেতিয়াবা বাছতো গৈছে আহোঁ পোৱালিটোক লৈ বহুত কষ্ট কৰি পেলাই স্কুলখন গঢ় দিছে। মোৰ মন মগজু মোৰ বিবেক বুদ্ধি সকলোবোৰ কাঢ়ি মোক পুতলা সজাই পেলালা। সেই ভগৱান সদৃশ ককাইদেউ মই ইমান অপমান কৰিলো, মই ইমান তিৰস্কাৰ কৰিলো। নাই, মই ইয়াৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবই লাগিব। প্ৰতিষ্ঠা দিৱসৰ আমি শেষ পৰ্যায়ত আহি উপনীত হ'লোঁ। আমাৰ মাজত যথেষ্ট সংখ্যক শুভাকাংক্ষী অভিভাৱক আজি অনুষ্ঠানত উপস্থিত হ'ল। মৰমৰ ছাত্ৰ ছাত্ৰীসকলো আহিল আৰু দুই এক ছাত্ৰ ছাত্ৰীৰ অসুস্থতাৰ কাৰণে আহিব নোৱাৰিলে বা যাই কি নহওক আমাৰ অনুষ্ঠানটো অনুষ্ঠিত হ'লেও আমি সকলোৰে সহযোগ পালোঁ। প্ৰতিষ্ঠা দিৱস শেষ হ'বলৈ পালেহে। তাৰপিছত আকৌ ধুনু মনে কি কৰিলে, মাহীয়েকক গাড়ীখনত উঠাইছে, উঠাই পিনে চাওকচোন তাইক ঠেলি লৈ ফুৰিছে। তাই বাৰু সেইখনত উঠিছে,
কিন্তু উঠিছে যদিও তাই ভয়ে ভয়ে উঠিছে যাতে তাই পৰি নাযায় আৰু ইফালে গাড়ীখনো নাভাগে যাতে। সি পূৰা খেলিবলৈ লাগিছে মাহীয়েকৰ লগত। পিঠটো বজাই দে, পিঠটো বজাই দে, পিঠটো বজাই দে। আৰু এটা নতুন ব্লগৰ সৈতে আপোনালোকক লগ পাই আছোঁ। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আৰু আমাৰ চেনেলটো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।